ঘৰলৈ গৈ তাৰ পিঠিটো এনেকুৱা ধুবান নহয় কাপোৰ ঘৰত চলাবলৈ নাই কৰি আছে তোৰ মানুহজনী পিঠি চলা বহুৰৰ ঘৰৰ পৰা যৌতুকৰ দিয়া কিবা দবা পাইছ কি বন্ধে ঘণ্টা যেতিয়া বন্ধে কেতিয়া বজাবি তই মাছ নাপাবি আকৌ বাকী কি তহঁতেতো হয় নাই এইবোৰ কথা বেয়া এইবিলাক বেয়া এটা কথা হ'ল একবাৰ কি হ'ল মই কালি কৈছোঁ আহোঁতে চিলিক মানুহ মাৰি আছিলোঁ সেনেকে নাই ক'তো মাতি আছিলোঁ মই এইটো বহুত চিলিককে মাছ মৰা দেখিলি সেইকাৰণে কৈছিলোঁ মই মাছে মানে চিলিক কৰি আছে হয় আৰু ইয়াতে মই তোক ক'লো নহয় পুৱা পুৱা 5 জনী মাইকী মানুহ গোট খালে যিটো ঘটনা কৰি কাবা হয় 07591 এইবোৰ বেছেই এই মাইকী মানুহৰ নিচিনা মাইকী বলো
Abi! Hakuntala yang mulit! Isra kinay! 아이씨의 하군떠라니 애는 뭘 성배 কিন্তু মই আদত পায়ো সেই অমূল্য ৰতন প্ৰধান হাতে মই আপনি ধৈর্য ধরুন মহারাজ, ধৈর্য ধরুন। কেনেদৰে ক্ৰন্দন কৰিলে জানো ঘূৰি আহিব তাপত্তি কৰিম না মহাৰাজ। আপুনি সত্যভাৱে ৰাজকাৰ্য পৰিহাৰ কৰি তীৰ্থ ভ্ৰমণ কৰক। সাধু ভক্তসকলৰ সংগ পালে নিশ্চয় ঘূৰি আহিব মনলৈ ভালকৈ। উত্তম যুক্তি প্রদান করেছে মহারাজ নিশ্চয়ই সাধু অঞ্চলের লোক পরে মনের স্থিরতামূলা দিব ঘুরি কিন্তু মনে যদি যাই অবিশ্বাস দিবর ঘুরে দেখা পর্যন্ত রাজ্যের সমস্ত দায়িত্বভারকে আপনার হাতে মই সমর্পণ করেছি। মোক পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ মই যাবলৈ ময়ো নিজ কাৰ্যত সমগ্ৰহৰ